নমস্কাৰ, মই তুলুমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দিব। আৰু আজি হৈছে মোৰ ঘৰৰ ওচৰৰ বা এজনী বিয়া, বিয়া পৰহিদিনাখন জোৰোণ হৈ গ'ল। আজি হৈছে ৰিচিপশ্যন আৰু ৰিচিপশ্যন দিছে বিবাহ ভৱনত আৰু জোৰোণো বিবাহ ভৱনতে হৈ গ'ল। আৰু মই এতিয়া বিয়া খাবলৈ ওলাইছোঁ। আজি চাদৰ মেখেলা পিন্ধি লৈছোঁ। ওচৰৰে বৌ এজনীয়ে চাদৰ মেখেলাযোৰ পিন্ধাই দিলে আৰু তেওঁ অলপকৈ মেকআপো কৰি দিলে আৰু খোপাটোও বান্ধি দিলে তেওঁৱে। আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব। ভিডিঅ'টো শেষলৈকে চাব। যদি শেষত চাই ভাল পায় দিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যোনসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই একেবাৰে ওলাই লৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া মই বিয়া খাবলৈ যাম আৰু বিয়া ঘৰত আপোনালোকক একেবাৰে লগ পাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিমানটো পাওঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে চাই থাকিব ব'ল। আৰু এতিয়া মোক এই বৌগৰাকীয়ে অলপমান মেকআপ কৰি দিছে আৰু তেওঁ মোক খোপাটোও বান্ধি দিলে আৰু চাদৰ মেখেলাযোৰ তেখেতেই মোক পিন্ধাই দিলে। তাকে মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। খাবলৈ ওপৰলৈ উঠি আহিলোঁ আৰু এইফালে আমাৰ বৰ্ণালী খুৰী আৰু ইমান ধুনীয়াকৈ হাঁহিটো মাৰিছে। আৰু সেইফালে মোৰ মা আৰু বেষ্ট ফ্ৰেণ্ডজনী আগত গৈছে আৰু লগতে বৰ্তাজনো আছে। আৰু মোৰ খাবলৈ মায়ে আনি দিলে আৰু এইফালে পোলাও লৈছোঁ আৰু চিকেন আৰু বেঙেনা ফ্ৰাই আৰু মটনো আছিলে। আৰু সেইফালে মোৰ ফ্ৰেণ্ডজনী দিছে কিন্তু মটনটো ইমান খোৱা নাই, যিহেতু মটনৰ অকল গ্ৰেভিখনহে লৈ খাইছোঁ। আইটেম বহুত দিছে কিন্তু মই অকল লৈছোঁ তন্দুৰী আৰু পোলাও, বেঙেনা ফ্ৰাই সেয়াই। আৰু মটনৰ মই গ্ৰেভিকণ দিহে খাই আছোঁ, যিহেতু মই পনীৰ মাছ সেইবোৰ লোৱা নাছিলোঁ, সেইটো কাৰণে। আৰু এইফালে মোৰ ফ্ৰেণ্ডজনী আৰু বৰ্ণালী খুৰীও লগতে খাই আছে হাঁহি হাঁহি। খাই হৈ গ'ল আৰু এইফালে এতিয়া আমি পান খাবলৈ আহিছোঁ। আৰু এইফালে এতিয়া আমি ভাত খাই আহি তলত দেখা পাইছোঁ সকলোৱে পুৱা নাচি আছে আৰু লগতে কইনাও আছে। কইনা হৈ ইয়াত নাচি আছে আৰু এইফালে আমাক বৰমাই মাতি আছিলে মোকো নাচিবলৈ, কিন্তু মই যোৱা নাছিলোঁ। এই বৰমাই মাতি আছে নাচিবলৈ আৰু ভাবিলোঁ অকণমানকৈ ভিডিঅ' কৰোঁ, যিহেতু সকলোৱে নাচিছে আৰু ঘৰৰ ওচৰৰ মানুহখিনিয়ে আছিলে গোটেইখিনি। কইনাও যিহেতু নাচি আছে সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ। আৰু আঁতৰ মানুহ নাছিলে সেইটো সময়ত আৰু ময়ো নাচিছিলোঁ বাৰু অলপ, কিন্তু আমি ভিডিঅ'টোহে কৰা নহ'লে। আৰু ঠিক আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকক। ঘৰলৈ যাব লৈছোঁ। মাহঁত আকৌ আহিব, দৰা অহা টাইমত আহিব। মই নাহোঁ বাৰু। আৰু এতিয়া আমি ৰাস্তালৈ আহিলোঁ। ৰাস্তাত আপোনালোকক দেখাই দিছোঁ ডেক'ৰেশ্যনটো বহুত ধুনীয়া হৈছে আৰু সকলোৱে ফটো মাৰিবলৈ ধুনীয়াকৈ ৰৈ আছে আৰু মই ভিডিঅ' অকণমান কৰি দিওঁ।